তো হেল্ল' ফ্ৰেণ্ডছ, মই গণেশ আৰু আপোনালোকে চাই আছে টিভি ইউটিউব চেনেল। মানে কথাটো হ'ল কি বন্ধুসকল, যিহেতু নেকি বিহুৰ বতৰ, মানে ধৰক অহা বৃহস্পতিবাৰৰ পৰাতো আৰু বিহু লাগিলে, আৰু সকলো বন্ধু বান্ধৱীকে মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ আগতীয়াকৈ হিয়া ভৰা ওলগ যাছিলোঁ। বৃহস্পতিবাৰৰ পৰা বিহু, আৰু বিহু গাঁৱে ভূঞে নগৰে চহৰে সকলোতে বিহুৰ পূৰা মানে উজান উঠিছে। বিহুৰ বতৰত মানে কথাটো এনেকুৱা হয়, যেতিয়াই নেকি যোনফালে ওলাই যাওঁ কেৱল মাথো বিহুৱেই বিহু। আৰু যিহেতু নেকি আমাৰ টেঙানীৰ মধুৰিবিল জাতীয় বিদ্যালয় প্ৰাংগণত মানে 10 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা আয়োজন কৰিছিলে। ইতিমধ্যে তাত কৰ্মশালা আজি সামৰণি হ'ল, আৰু তাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম। আৰু বন্ধুসকল, যদি নেকি আপোনালোকে মোৰ চেনেললৈ প্ৰথম আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো এতিয়া মজা বিহু ভিডিঅ' আহি আছে। মানে বিহু যিহেতু নেকি আহিছে, মজা ভিডিঅ' আহিছে, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এই বিহুখনৰ কিছু পৰিৱেশে দেখুৱাবলৈ যত্ন কৰিছোঁ, কাৰণ এই বিহুখনৰ অলৰেডি মই 2টা ভিডিঅ' বনাই ৰাখিছোঁ। মানে ধৰক আৰম্ভণি কৰাৰ দিনাখন এটা ভিডিঅ' বনাইছোঁ, আৰু মাজৰ 10 দিনৰ পাছৰ 10 দিনৰ দিনাখন এটা ভিডিঅ' বনাই থৈছোঁ। যিহেতু নেকি আজি সামৰণি অনুষ্ঠান, সেয়েহে মই কিছু অংশ আপোনালোকক সামৰণি অনুষ্ঠানৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু বন্ধুসকল, মই ভিডিঅ' 2টা লিংক ডেছক্ৰিপশ্যনত দি থৈছোঁ, আৰু আপোনালোকে গৈ পিনে চাব পাৰিব। এই ভিডিঅ'টো চাই শেষ হোৱাৰ পিছত আপোনালোকে ডেছক্ৰিপশ্যনত গৈ সেই 2টা ভিডিঅ' আপোনালোকে চাই ল'ব পাৰিব। আৰু আমাৰ গাঁৱৰ ভণ্টিসকলেও মানে জেং বিহু মাৰিবৰ কাৰণে কিবাকিবি বিহু শিকি আছে, তাৰো কিছু পৰিৱেশ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আখৰা কৰি থকা কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি ভাবিলোঁ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। জয় আই অসম।